আজি আমি ভিডিওটো দেখুৱাব ওলাইছো এভি মম কমন ডায়লগস। ভিডিওটো শেষলৈকে চাব। ও গৈৰিনি তই এলা উঠা হোৱা নাই? হা 8টা বাজিল দেখোন। চাইছা না ঘড়ী একবাৰ? দেখা যায় হাতী হিনা হবা লাগছে দেখছ না একবাৰ? হা ইংগেতে গ্ৰীণ টি খালে নিছিনা গম পাইছা? পুৱা উঠি অলপ কাম কৰবা লাগে। গ্ৰীণ টি নাখালে হয় গম পালি? এনে গ্ৰীণ টি গিটি খায়া পইচা গিটা বানি কৰবা লাগছা। তাত কৰি পুৱা বেলা অলপমান দৌৰবাকে যাবি তো? দেখা নিছিনা ব। বকপা আৰম্ভ কৰলিয়ে মানে না? ৰাতি কটাকে মুখস্থ কৰি থাকা নেকি? মই মোবাইলত এলাৰ্ম দি থৈছো তো। মই বাজিলে নিজে উঠিম। মোক ডাকাবা নালগে তো। 2-3 বাৰ এলাৰ্ম বাজি কেনে বন্ধ হৈ গেল। মই বাহিৰৰ পৰাই শুনি আছো। আটা ঘৰত থাকি শুনা পোৱা নাই তাৰমানে। ময়ো শুনা পাইছো কিন্তু মই কাটি দিছো। আজি ৰাতি গমৰ ঘুমটিয়ে আহা নাছিল। সেইকাৰণে মই ভাবছো আজি অলপ দেৰি কৰি উঠিম। ৰাতি গো মোবাইল টিপি থাকবি আৰু তোৰ ঘুমটি আহিব না? যা যা উঠি আছো যা। উঠক নহয় আকে ফিল্টাৰত পানী ভৰাও। জীৱনটা শান্তিয়ে নাই। কৃষ্ণ প্ৰভু বচোৱা মোক। আমা আন্টো পইচা দে। আজি দলিৰ বাৰ্থডে মাতছে যাম কিন্তু। তোৰ কাৰণে কথা যাবা নেদং মই পইচা দিছা ঘৰত কি খাবা পোৱা নাই নেকি? যা ঘৰতে খাবি যা। বা বছৰৰ মূৰত একবাৰ বাৰ্থডে হে তাকো যাবা নেদা। দুনিয়াৰ ফ্ৰেণ্ড গিটি আজি বলে অমুকৰ বাৰ্থডে কালি বলে তমুকৰ বাৰ্থডে কালি বলে বিয়া বাপৰে বা মানসুং দে তক। এৰিটা মাৰ গিলা নাযাং মোৰ বেলাকে আহিব নেকি তুমি হা? বা যতে যাবা নখোজং কিয়? তই খালি বাহানা খালি নাই ইনকাৰে খালি। যামে মই যাম বুলি কৈছো যামে। মৰে যা যতে যাৱা। ও হৰি কি যে হৈছে মোৰ আজিকালি কিবা পঢ়বাই মন নাযায়। কি যে হৈছে পঢ়বা বহিলেহে দুনিয়াভৰৰ কথা মনত পৰে। এনকেতে মই কি কৰিম তেনেকৈ গৰু ফেল কৰিম দেখোন হে। মোবাইল কটাকে অলপমান চাম। আছা এটা মোবাইল কটি দিয়া না গমে পাং দিনকো মোবাইল টিপা নহয়। পঢ়াৰ সময়তো মোবাইল লাগে হা? কাইটো আছে ইমান ইম্পৰ্টেন্ট হা? কোন আপাতে তো মেছেজ কৰে ইমান যে মোবাইল টিপি থাকা। হাই কি যে কোৱা মোবাইলটো চাইছোহে মাত্ৰ আতে আহি পাইছা। মই ইমান পঢ়াই আছিলো। তই মানে মোবাইলটো চাৱা সময়তে আহি পা। ইমান পৰ যে পঢ়াই আছো সিহঁলে দেখা নাপাৱা। হৈছে হৈছে আমাক আৰু শিকাব নালাগে গম পালি? এনেহলে কাপোৰে থবাৰে জাগা নাই আৰু ক'বাত যাবা লালে এখন ভাল কাপোৰে বিচাৰি নাপাম পিনবাৰ কাৰণে। এই ওলা হৈছে না নাই কালে কোন বেলাৰ পৰা ওলাই আছা এনে তোৰ ওলাই হোৱা নাই তো কিনে এৰি যাম কিন্তু দে হা। এনে যেই মানুহ সেই মানে দেখো যে মান ষ্টাইল কৰলে চংকাল এনেও তো নাচাই চকায় কইনা কটকে চাব কত কুমিলাৰ পৰা ওলাই আছো হা। এই অলপ আগতে গা ধুই আহিলো সেইকাৰণে মোক আগতে ক'বা লাগে গম পালি? যাই লা বকিনে থাকবি মোক ওলাবা দে শান্তিমতে। আৰু 5 মিনিট জিৰাম যদি ওলা নহয় না এৰি যাম। থাক তই ঘৰতে থাক নালাগে দে চাবাই নালাগে। কোন বেলাৰ পৰা তই মাতি আছো শুনছা না? ইমান ভুলে বুলি কবা টিভি চাই নেকি হা? পুৱাৰ পৰা এটা কাম নকৰা খালি টিভি মোবাইল বিৰাট ভাল ৰুটিন পাইছা দে তই। বা মোৰ অলপ শান্তিয়ে নাই। মোবাইল টিপি থাকিলেও কবি মোবাইল টিপি থাকে থাকি থাকিলেও কবি থাকি থাকে টিভি চালেও কবি টিভি চাই থাকে। কি কৰিম মই ক? মাহে মাহে এনে কেবলৰ বিল দি আছে নেকি যদি টিভি নাচাৱা? এই জীৱনটাত গতে মোৰ শান্তিয়ে নহা হৈছে। পেটি মা ঘৰত আছা বহুত শান্তিত আছা গম পালি? বিয়া হলে গম পাবি ৰ ঠেলা। ঐ কি কৰা? ৰিজাল্ট দিছে গম পা না? কিমান পইণ্ট পাইছা তই? লগতে কিমান পাল? আৰু কলি? মোৰ ইমান ভাল নহয়। কোনোমতে 6.5 পাইছো আৰু। দে ৰাখো। তোৰ বোলে ৰিজাল্ট দিছে কি তে কোৱাই নাই? নমিতাৰ বেটিকতে বোলে কোন বেলা ৰিজাল্ট পাইছে তই কি মোক কোৱাই নাই দেখোন ৰিজাল্ট দিয়া বুলি হা? তাই মোক সুধাতহে গম পালো বোলে তোমাৰ মুনাৰ কেঙ্কা হৈছে তে। জিউৰ ৰিজাল্ট দেখোন গমেই পোৱা খাইছাৰ ভাত মাৰি থাকে। এটাই লিং দেই আমি পাই নাছিলো তাই পাইছে আৰু আগতে। মই 6.5 পাইছো দে বকপা নালাগে হিনকে। নমিতাৰ বেটিকতে বোলে 7 পইণ্ট পাইছে আৰু তই মোবাইল টিপি থাক টিভি চাই থাক ৰিজাল্ট একদম ভাল হ'ব দে। মোকে এটাৰ লগত কম্পেয়াৰ কৰি নাথাকবি তই। মই পঢ়াখিনি ঠিকে পঢ়া আৰু লিখাখিনি লিখোঁহে। মাষ্টাৰে যদি মোক নাম্বাৰ নেদে মই কি কৰোঁ? নিজে নিলিখো আৰু মাষ্টাৰক দুখ দিবা আহিছে। চাইলা কাম কৰ মোবাইল টিপি থাকবা নালাগে।